Hello guys, welcome back to my channel Himanshu Baishya vlog. Guys, কি খবৰ আপোনালোকৰ? মোৰ মতে নিশ্চয় ভাল guys. তো আজি মানে ৰাসৰ ভিডিঅ'টো আপোনালোকে চালে নিশ্চয়। তো আজি ৰাসলাখ সেইকাৰণে চাবলৈ গৈ আছোঁ আৰু এইটো কৌশিক আছে, ইয়াৰ চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক এতিয়া ৰাস চাবলৈ যাওঁ। গাইছ এতিয়া খোজকাঢ়ি চাওক গৈ আছোঁ পুৰা লাহে লাহে এই পিছফালে মানুহ চানুহ আহি আছে এইবিলাক আৰু আমি আগত গৈ আছোঁ বঢ়িয়াকৈ বলক খোজকাঢ়ি চাওক আহিয়ে পালোঁ আৰু সেই ৰাস চলি আছে চাওক না তো গৈ আছোঁ খোজকাঢ়ি বঢ়িয়াকৈ গৈ আছোঁ চাওক এই তাতে পাৰ্কিং আৰু হয় ৰাস মাইকলে চলি আছে আজি শেষটো মানুহ চানুহ বেছি নাই চবে একেবাৰে উঠাইছে বস্তু চস্তু তো গাইছ চাওক সেইখন বস্ত্ৰ মেলা আৰু এইফালে চব আছে তো দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো গাইছ চাওক না মানুহ নাই বুলি ভাবিছিলোঁ এই দাম লাগি আছে আৰু এইবাৰ তাতে যাওক চাওক তো গাইছ ৰাসত মানুহ চাওক না বে ভৰ্তি মানুহ ঠেলি নিব ৰ'বক তো গাইছ সেইফালেও মানুহ এইফালেও মানুহ আৰু মাজত আমি আছোঁ বঢ়িয়াকৈ চাওক ভিউটো এবাৰ তো গাইছ এটা বেলেগ বস্তু দেখিলোঁ সেইটো চাওক মহাত্মা গান্ধী ৰিয়েল ৰূপত চাওক মানে আচল মানুহে কৰি থৈছে চাওক না বে চাওক তো গাইছ এইটো চাওক পুৰা ৰিয়েল মানুহ মহাত্মা গান্ধী বনাই থৈছে তো গাইছ এইটো চাওক পুৰা ৰিয়েল মানুহ গাইছ তো গাইছ চাওক এইটো ভীমৰ কথা চাওক এইটো ভীমৰ কথা কি বম বনাইছে মোৰ আঙুলিটো চাওক আৰু গদাটো চাওক তো গাইছ চৰি এইটো হনুমানৰ গদা ভীমৰ গদা বুলি কোৱা গৈ ৰিয়েলি মিষ্টেক হৈ গ'ল আৰু এয়া চাওক কৃষ্ণ আনন্দ মেলালৈ গৈ আছোঁ চাওক এই সেয়া তাতে আছোঁ তো বলক লাহে গৈ থাকক তো গাইছ এই চাওক এইটো চেৰ কি এইখন ট্ৰেইন ঘূৰি আছে বঢ়িয়াকৈ আৰু গাইছ ইয়াত হন্তে ৰাস আছিল কিন্তু এতিয়া নাই দিয়ক দেখাব নোৱাৰিলোঁ গাইছ চাওক এয়া চাৰ্কাছ না যাদুৱে যিয়ে নহওক আৰু এই পাগলা গাড়ী এই তৰা তো গাইছ চাওক এয়া ট্ৰেইনৰ কাষত আহি পালোঁ টিকেট আগতে আছিল 50 মানে 70 টকা আছিল এতিয়া 50 টকা কৰি দিলে তো গাইছ এইবিলাক নতুন খেলা আহিছে এই বলকেইটাত যিমান নম্বৰ আছে সেইকেইটাত যদি সোমাই এই যোগ কৰি কোণাত দেখিছে নাই এইটো এইকেইটা নম্বৰ পালে মানে উইন এইবিলাক প্ৰাইজ আছে তো গাইছ চাওক এয়া খেলা খেলি আছে পুৰা জাম্প খাই যায় এইবিলাক খেলাত নৰি কোনো নাপায় তো গাইছ চাওক ইমান দিন চট দেখি থকা বস্তু এটা দেখি গ'লোঁ পুৰা কাগজ ধৰি লৈছে নাচে কিয়া এইবিলাক এই আৰু ধৰি লৈছি তো গাইছ চাওক না তো গাইছ চাওক ৰেলগাড়ী আহিছে চাওক এই গেল ৰেলখান আপোনালোকৰ টিকেট নাই যাওক আহিব নাপায় ভাগ্য পৰীক্ষাত যায় আছোঁ আৰু এবাৰ মানুহটো চাওক না তো গাইছ এয়া চাওক ভাগ্য পৰীক্ষা পুৰা মানুহৰ ভিৰ চাওক না সোমাই গ'লে মৰিম ৰ'ব তো ভিতৰত দেখাব নোৱাৰিম মানুহৰ ভিৰত বেয়া নাপাব পাৰিলে দেখাম তো গাইছ এয়া চাওক যোৱা চলি আছে তাতে তো আমিও মাৰি দিলোঁ এইটো পাঁচ মাৰি দিলোঁ কি হয় চাওক তো বন না 500 চাওক টুকলু ট্ৰেইন সৰু চলি উঠি আছে আৰু এই মাজত চলি আছে বিৰি টানি বেলেগ এটা ৰাস্তা দি ভাগ্য পৰীক্ষাত আহি গ'লোঁ আৰু ক'ত মাৰো চাওঁ ৰ'ব 30 টকা শেষেই হ'ল চাওক ভাগ্য পৰীক্ষাত আহি গ'লোঁ গান্ধীজীক চোৱাৰ পিছত এইবাৰ ভূপেন হাজৰিকা চাওক পুৰা এইবাৰ বস্ত্ৰ মেলাত গৈ আছোঁ চাওক পুৰা মানুহে মানে ভিতৰতে বহুত মানুহ আছিল এতিয়া মানুহ চানুহ নাই তো খোজকাঢ়ি যাই আছোঁ চাই থাকক ভিডিঅ'তে শেষ লাগে তো গাইছ এণ্ট্ৰি মাৰি দিলোঁ এনেকৈ বলক সোমাই যাওঁ আজি মানুহে নাই বেছি মানুহ নহয় দিয়কচোন তো চাওক যি দেখে তাকে
চব মানুহ মানুহে নাই কি এইটো অলপ টাইম জ্বলব আলু বমটো খুঁটা আনছি নিকুটা নেকি হাজারিটো বৰ বেয়া বস্তু দিছি বুড়িবা খাইতো চা ডাইরেক্ট উপর ডাইরেক্ট পড়ে গেছি বা পড়ে গেছিস খাই সত্য আরো আছে
ভাষা কিবা কৰিলে পড়বো একটু থামে না তলতে বৰিলে বসছি এইবিলাক ৰাতি বান্দত বঢ়িয়াকৈ ৰাখছা আহি থাকাতে এইবিলাক নাজাৰা দেখিব পোৱা হৈছে ও মাই গড এইবিলাকক চাওঁ না গাছ পুৰা তো গাইছ আজি এইখিনি আছিল কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব আৰু এতিয়া ৰাতি 8টা বাজিলতো তো মানে আউটৰটো দি আছোঁ এই 8টা বজাত আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব চেনেল যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব বাদ বাকী অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাইছোঁ তো গুড বাই